গুড মৰ্নিং বন্ধু বান্ধৱীসকল, আপোনালোকক সকলোকে আমাৰ নতুন চেনেল লিভি চিম্পল ভিলেজ লাইফষ্টাইললৈ স্বাগতম জনাইছোঁ। দেখি নিশ্চয় গমেই পাইছে কাৰোবাৰ বিয়া বুলি, কিন্তু কাৰ বিয়া এইকেইদিন আপোনালোকক মই ৰভা দিয়াহে ভিডিঅ' দেখুৱাইছিলোঁ, কিন্তু কাৰ বিয়া কোৱা হোৱা নাছিল। এইবাৰ আপোনালোকক দেখুৱাম কাৰ বিয়া, কইনা কোন। আপোনালোকে সকলোৱে নিশ্চয় চিনিয়ে পায়, এইজনী আমাৰ কইনা, আজি তাইৰ জোৰোণ। আমাৰ কইনাজনীক কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব। আজি হ'ল জোৰোণ, সেইকাৰণে আমি সকলোৱে ৰুমৰ ভিতৰতে, দৰা আহি পোৱা নাই, সেইকাৰণে কইনা ৰেডি হৈছে। আমি সকলোৱে ৰেডি হৈ ইয়াতে অকণমান কথা বতৰা পাতি থাকোঁতে দৰা আহি পালে। আৰু এইফালে চাইছে নহয়, মনে মনে কইনাই কিবা চাই আছে। কি চাই আছে আপোনালোকে চাই থাকক, গম পাব এতিয়া। এয়া দেখিছে নহয়, কোনোবা আহি আছে, মানে কইনাৰ মেইন মানুহজন আহি পাইছে, দৰা আহি পালে। সেইকাৰণে কেনেকুৱা লাগিছে দৰাক চাবলৈ, কইনাই মনে মনে চাই আছে। বন্ধু বান্ধৱীসকল, যদি মোৰ চেনেলৰ ভিডিঅ'বোৰ চাই ভাল লাগে, প্লিজ চেনেলটো লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি ফেচবুক পেজত চাই আছে তেনেহ'লে প্লিজ পেজটো ফ'ল' কৰি দিব। এইবোৰ ছোৱালীবোৰক দেখিছে নহয়, আজি বিয়াৰ জোৰোণৰ দিনাখনে ইমান সাজিছে, মেখেলা চাদৰ ইমান ধুনীয়াকৈ পিন্ধি পিন্ধি ঘূৰি ফুৰিছে। নাজানো বিয়াৰ দিনা কি হ'ব সিহঁতৰ। আমি যিহেতু কইনাখৰীয়া, আপোনালোকে নিশ্চয় জানে, কইনাখৰীয়া হ'লে সকলোৱে দৰাক লৈয়ে ব্যস্ত, দৰা আদৰাত ব্যস্ত হৈ পৰিছে সকলোৱে। এতিয়া দৰা আহি পালে, বাকী আমাৰ জোৰোণৰ নিয়মখিনি হ'ব আৰু সোনকালে। এইপিনে সকলোখিনি ৰেডি, যা যোগাৰ আমাৰ হৈ গৈছে জোৰোণৰ কাৰণে। আহক এতিয়া আপোনালোকক মই দৰাক দেখুৱাওঁ। এইজনে আমাৰ দৰা, গামোচা লৈ আছে যে, চিনি হয়তো পাইছে নিশ্চয়, এইজনে দৰাজন। তাৰপিছত এইবাৰ আমাৰ আহিলে কইনা। আজি আমাৰ কইনাক কিন্তু বেছ মৰম লাগিছে নহয়নে? আপোনালোকে তাইক আশীৰ্বাদ কৰিবচোন, তাৰ যাতে এই নতুন যাত্ৰাত সি ভবাৰ দৰে সুখী হ'ব পাৰে। এতিয়া আমাৰ জোৰোণ দিয়া পৰ্ব আৰম্ভ হ'ল, চাই থাকক ভিডিঅ'টো। এয়া শাহুমায়ে তেল দিছে, এয়া দৰাৰ ফালৰ পৰা গিফ্ট। আজিৰ পৰা আৰু ছোৱালী জীৱন শেষ, এতিয়া আৰু বোৱাৰী। মানুহবোৰৰ মোবাইলবোৰ ফটো ভিডিঅ'ৰ উৎপাতত ভিডিঅ' কৰিব নোৱাৰা হৈ গৈছোঁ। কথা পাতি আছে আমাৰ দৰা কইনাই মনে মনে।
বন্ধু বান্ধৱীসকল এইখিনি আছিলে জোৰোণৰ ভিডিঅ'। তাৰপিছত আহি আছে নেক্সট বিয়াৰ ভিডিঅ'। আপোনালোকে প্লিজ ভিডিঅ'বোৰ চাই থাকিব আৰু কেনেকুৱা লাগে জনাব। আৰু যিসকলে ছাবস্ক্ৰাইব কৰা নাই চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। এয়া আছিলে দৰাৰ ভণ্টি। আৰু আজিলৈ ইমানে, বাই বাই।